নমস্কাৰ আজি আপোনালোকক আমাৰ এটি নতুন ব্লগলৈ স্বাগতম জনাইছো আজি এই ব্লগত আমাৰ মুখ্য আকৰ্ষণ হিচাপে আমাৰ শ্ৰীৰ কৃষ্ণৰ অভিনয় দেখিবলৈ পাব আজি এই ভিডিঅ'খিনি চাই থাকোঁতে আমাৰ শ্ৰীৰ কিছুমান মুহূৰ্ত আমি দেখিলোঁ ইমান ভাল লাগিল প্ৰথম তাই খুচকহা মুহূৰ্ত কিছুমান তাইৰ পল কিছুমান সময় কিছুমান বৰ ভাল লাগিল সেই সময়খিনি সাঁচি থ'বলৈ মন গ'ল আৰু আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰিবও মন গ'ল সেইকাৰণে আপোনালোকে চাই থাককচোন শ্ৰীৰ জীৱনৰ প্ৰথম ভাল লগা মুহূৰ্তখিনি এয়া চাওকচোন তাইক লগ পাবলৈ তাইৰ এমাহ নহওঁতেই এই ল'ৰা ছোৱালীখিনি আহি তাইক চাবলৈ আহিছিল কিমান যে তাই ভাল পাইছে তাহাঁতক দেখি পেলাই আৰু চাওকচোন তাইৰ মুখখন চালেই আপোনালোকে গম পাব কিমান তাই চবকে দেখি ভাল পাইছে এই মুহূৰ্তটোৰ পৰাই গম পোৱা যায় যে তাই মানুহক কিমান ভাল পায় আৰু এয়া চাওক শ্ৰীৰ জীৱনৰ প্ৰথম খুচকহা মুহূৰ্ত কিছুমান একোটি শিশু যেন ভগৱানৰ অপূৰ্ব দান সেইবাবেই আমি তেওঁলোকক দেৱশিশু বুলি কওঁ শিশু এটিৰ আগমনত ঘৰখন আনন্দমুখৰ হৈ উঠে শিশুৰ কলকলনিত ঘৰখনৰ প্ৰতিটো চুক কোণ প্ৰাণ পাই উঠে এয়া আমি প্ৰথম তাইক ষ্টেডিয়ামলৈ লৈ গ'লোঁ নগৰ তাত আকৌ ডিষ্ট্ৰিক্ট লেভেলৰ খেলো চলি আছিল ক্ৰিকেট খেল আমি তাইক ইমান বুজাইছোঁ নে নালাগে বল নাই তাত তাই থাকিবই নাজানো তাইক খেলৰ বিষয়ে কি বুজি পাইছেনে নাই সেইটোও নাজানো কিন্তু তাই এনজয় কৰিছে বহুত এনজয় কৰিছে এয়া চাওক তাই প্ৰথম খোজকঢ়া দেখি তাইৰ আটাক আৰু আইমাও কিমান ফূৰ্তি পাইছে আৰু তাইও এনজয় কৰিছে আমাৰ শ্ৰীনন্দাই গাই গৰু জীৱ জন্তু পাৰ চৰাই চিৰিকটি বহুত ভাল পায় জানেনে আপোনালোকে ভিডিঅ'টো চাই চাগে তাই গমেই পাইছে ৰ'বচোন এইখিনিতে আপোনালোকৰ কথা এটা ক'বলৈ বৰ মন গৈ আছে তাই জন্ম হোৱাৰ পিছত যেতিয়া আমাৰ ঘৰত প্ৰথম হাতী আহিছিল হাতীৰ প্ৰতি তাইৰ ভালপোৱাৰ প্ৰকাশ তাইৰ চকুত দেখা পাইছিলোঁ আমি মহন্ত বিশিষ্ট সমাজকৰ্মী আৰু জনপ্ৰিয় অভিনেতা আমাৰ সকলোৰে মৰমৰ আমাৰ খুৰা দেউতা আৰু আমাৰ দেউতাৰ মুখত সদায় শুনিছিলোঁ আমাৰ আজু ককা আৰু খুৰা দেউতাহঁতৰ দিনত বোলে আমাৰ ঘৰত হাতী আছিল হাতীক আমি গণেশ বাবাৰ আন এটা ৰূপ বুলি ভাবোঁ আৰু হাতী দেখিলে আমি যেন শুভ হৈছে আমাৰ মংগল হৈছে আজি দিনটো যেন খুব ভালেৰে যাব তেনেকুৱা আমাৰ ভাৱ হয় আমি আজি সকলো তাইকো লৈ বাহিৰলৈ ওলাই আহিছোঁ তাইৰ আনন্দৰ হাঁহিমুখীয়া মুখখন দেখি আমাৰ খুব আনন্দ লাগিছে শিশুৱে খেল ধেমালি ভাল পায় এয়া তেওঁলোকৰ অত্যন্ত স্বাভাৱিক প্ৰবৃত্তি খেল ধেমালিৰ মাজেৰে শিশুৰ সৃষ্টিশীল মনটোৰ উমান পোৱা যায় আমাৰ শ্ৰীয়ে বেলুন লাইট এয়া দেখি পেলাই আকৌ সৰু মাইনা বা এজনীও লগ পালে এয়া দেখিছেনে কেনেকৈ তাইক গৈ পেলাই এয়া দিছেগৈ খাবলৈ তাৰ ইমান ভাল পাইছে তাই এতিয়া ঘৰলৈ যাবলৈ মন নোযোৱাই হ'ল নহয় চাওকচোন আপোনালোকে এতিয়া আমি আমাৰ মৰমৰ শ্ৰীনন্দা মাইনাজনীৰ কৃষ্ণ অভিনয় চাবলৈ আমি সবেই যাওঁ ব'লকচোন কৃষ্ণাশ্ৰম মন্দিৰলৈ এয়া আমি কৃষ্ণাশ্ৰম মন্দিৰত আহি পালোহি এয়া অলপ পিছতে জন্মাষ্টমী অনুষ্ঠানভাগ আৰম্ভ হ'ব শ্ৰীকৃষ্ণ জন্মাষ্টমী এটা ডাঙৰ উৎসৱ হিন্দু পঞ্জিকা অনুযায়ী ভাদ মাহৰ
কৃষ্ণপক্ষৰ অষ্টমী তিথিত ইয়াক উদযাপন কৰা হয়। মথুৰা আৰু বৃন্দাবনত কৃষ্ণ জন্মাষ্টমীৰ অতি গুৰুত্ব আছে। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শ্ৰীকৃষ্ণ জন্ম মথুৰাত হৈছিল আৰু শৈশৱ মথুৰা আৰু বৃন্দাবনত পাৰ কৰিছিল। শ্ৰীনন্দা মহন্ত, শ্ৰীনন্দা মহন্ত। এয়া আপোনালোকে শুনিছেই চাগে, এয়া আমাৰ শ্ৰীনন্দা মাইনা মঞ্চত। তাই থুনুক থানাককৈ ফুটা নুফুটা মাতেৰে তাই নিজৰ কথাখিনি ৰাইজৰ ওচৰত আগবঢ়াবলৈ যত্ন কৰিছে। এতিয়া তাইক চাই থকা পৰিয়ালৰ ৰাইজে তাইক আশীৰ্বাদ কৰিব দেই। শ্ৰীনন্দা মহন্তক আমি ধন্যবাদ জনাইছোঁ। ইমান কম বয়সত যিহেতু সাহ কৰি পেলাই মঞ্চত আহিছে, আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। শ্ৰীকৃষ্ণ জন্মাষ্টমী সমগ্ৰ দেশ আৰু বিশ্বতে অতি উৎসাহেৰে পালন কৰা হয়। এই দিনটোত মানুহে উপবাস কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰে। ইয়াৰ পিছত বিশেষকৈ কৃষ্ণক নতুন কাপোৰ পিন্ধাই দোলনাত বহিবলৈ দিয়া হয়। ভক্তি গীত গাই তেওঁক পূজা আৰু প্ৰাৰ্থনা কৰা হয়। ফল মূল মিঠাই আদি খাদ্য সামগ্ৰী ভগৱান শ্ৰীকৃষ্ণক প্ৰসাদ হিচাপে আগবঢ়ায়। মানুহে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা আগবঢ়োৱা প্ৰসাদ গ্ৰহণ কৰি ব্ৰত ভংগ কৰে। শ্ৰীকৃষ্ণ বাসুদেৱ আৰু দৈৱকীৰ অষ্টম সন্তান আছিল। কিন্তু শ্ৰীকৃষ্ণৰ জন্মৰ পিছতে বাসুদেৱে তেওঁৰ বন্ধু নন্দৰ ঘৰ এৰি তেওঁক কংসৰ পৰা সুৰক্ষা দিছিল। সেয়েহে শ্ৰীকৃষ্ণক নন্দ আৰু যশোদা মায়ে ডাঙৰ দীঘল কৰিছিল। তেওঁ তেওঁৰ গোটেই শৈশৱটো গকুলত অতিবাহিত কৰিছিল। তেওঁ গকুলত তেওঁৰ শৈশৱৰ লীলা সৃষ্টি কৰিছিল। শ্ৰীকৃষ্ণৰ জন্মৰ দিন অসমীয়া বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলে জন্মাষ্টমীৰ দিনা ৰাতি 10মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নামঘোষা ৰাগ গাই আনন্দত মতলীয়া হয়। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্বপুৰুষসকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱ যুগৰ পৰাই চলি আহিছে। আজি কৃষ্ণ ভগৱানৰ নাম লৈ আমাৰ কণমানি শ্ৰীনন্দা মাইনাজনীয়ে যিদৰে মঞ্চত সকলোৰে আগত নিজৰ সাংস্কৃতিক জীৱনৰ শুভাৰম্ভ কৰিছে, এনেকৈ যাতে তাই জীৱনৰ বাটত সুন্দৰকৈ আগুৱাই যাব পাৰে আৰু সকলো সুন্দৰ কৰি তুলিব পাৰে, তাৰ বাবে বৰ্তমান চাই থকা পৰিয়ালৰ ৰাইজে তাইক আশীৰ্বাদ কৰিব বুলি আশা থাকিল। ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ। শ্ৰদ্ধাৰ পৰিয়ালৰ দৰ্শক মণ্ডলী, আপোনালোকে আমাৰ এই অনুষ্ঠান ভাগ ইমানপুৰে উপভোগ কৰাৰ বাবে আমি কৰজোৰে ধন্যবাদ জনাইছোঁ। আমাৰ এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ জৰিয়তে আপোনালোকে আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ।